Hello guys, welcome back my YouTube channel. আজি বনাব লৈছো পাৰ মাংস। ইয়াত লৈছো দুটা পাৰ। আহকচোন ভিডিওটো আৰম্ভ কৰো। সজাই পেলাই বনাম। সেই কাৰণে প্ৰথমতে মাংসখিনি কেৰাহীত দি ললো আৰু এতিয়া দিম পিয়াজ। ডাঙৰ তিনটা পিয়াজ কাটি থৈছিলো মিহিন মিহিনকে পিয়াজ দি দিলো। হৰু 2 চামুচ দিছো আৰু আদা 2 চামুচ দিছো জলকীয়া গুড়ি দিলো 1 চামুচ জিৰা গুড়ি 2 চামুচ মিট মছলা 1 চামুচ দি দিছো মান জালুকৰ গুড়ি দিলো আৰু এই অলপমান গোটা জালুক মিক্সিত মাৰি পেলাই দিছো আৰু যদি পাৰ মাংসত জালুকে নিদু সোৱাদে নহব ন পাতিনটা দি দিছো এতিয়া দি দিছো তেল মিক্স কৰি লম সোৱাদ অনুযায়ী নিমখ দি দিছো ভালদৰে মিক্স কৰি 10 মিনিট মান এনেকৈ ঢাকনি মাৰি থৈ দিম তাৰ পিছত গেছত দিম হোৱাৰ পিছত এটা গেছত পাতি দিছো অলপমান পানী ওলাইছে কিন্তু মই একো পানী দিয়া নাই আৰু বহুত ধুনীয়া কালাৰো হৈছে ধুনীয়া গোন্ধও আহিছে দেখিবলৈও বহুত ধুনীয়া হৈছে আৰু খাবলৈও বহুত টেষ্টি হৈছে যদি ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই